নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণী গণিতৰ পাঠ নং 1 আমি প্ৰথম পাঠটো আজি আমি আলোচনা কৰিম প্ৰথম পাঠটো দিয়া আছে সংখ্যা আৰু প্ৰক্ৰিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি আমি আৰম্ভ কৰো আমি প্ৰথমে চাওঁ আহা এই প্ৰশ্নটো ইয়াত দিয়া আছে আখৰেৰে লিখা ইয়াত যিবোৰ সংখ্যা আছে এই সংখ্যাবোৰ আমি আখৰেৰে লিখিব লাগিব প্ৰথম সংখ্যাটো চাওঁ আহা এই সংখ্যাটো চোৱা দিয়া আছে 352 এই সংখ্যাটো হয় 352 গতিকে আমি লিখিব লাগিব এই খালি ঘৰটো লিখিম 300 3টো প্ৰথম লিখি লম দন্তীয় ট হস্যকাৰে টি দন্তীয় ন হস্যকাৰে নি 3 ইয়াৰ লগতে তালবীয় হটো লিখি দিলে হৈ যাব 300 তাৰ পিছত 300টো লিখাৰ পিছত আছে 5 2 52 আমি লিখিব লাগিব বট আকাৰে বা ও ন তেতিয়া হলে সংখ্যাটো হ'ব 352 ইয়াৰ পিছৰ সংখ্যাটো 2 নম্বৰ সংখ্যাটো চোৱা দিয়া আছে 600 গতিকে আমি লিখিব লাগিব 600 দ্বিতীয় ছ তালবীয় হ তেতিয়া হলে সংখ্যাটো হ'ব 600 ইয়াৰ পিছৰ সংখ্যাটো চোৱা ইয়াত আকৌ 4টা অংক দিয়া আছে একক দহক শতক হাজাৰ বাকি কেইটা সংখ্যাত আমাক শতকৰ ঘৰলৈকে দিয়া আছিল ইয়াত দিয়া আছে হাজাৰৰ ঘৰলৈকে হাজাৰৰ ঘৰত আছে 1 গতিকে আমি প্ৰথমে লিখিব লাগিব 1000 হাজাৰ ঘৰত 1 আছে গতিকে আমি লিখিম 1000 এবাৰ আমি চাম শতকৰ ঘৰটো শতকৰ ঘৰত আছে 5 টকাৰ কাৰণে লিখিব লাগিব 500 5টো লিখি তাৰ লগত তালবীয় হ দিলে হ'ব 500 তাৰ পাছত আছে 5 6 5 কি হ'ব 5 6টোৱে হ'ব 56 গতিকে আমি লিখিব লাগিব দ্বিতীয় ছত আকাৰে সা প দন্তীয় ন তেতিয়া হলে হ'ব 1556 ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে হাজাৰ ঘৰলৈকে আছে হাজাৰৰ ঘৰত আছে 1 গতিকে আমি প্ৰথমে লিখি লম 1000 তাৰ পিছতে চাব লাগিব আমি শতকৰ ঘৰটো শতকৰ ঘৰত আছে 6 গতিকে আমি লিখিব লাগিব 600 দ্বিতীয় ছ তালবীয় হ 600 আৰু একেবাৰে শেষত আছে 5 1605 সংখ্যাটো পালো আমি 1605 ইয়াৰ পিছৰ সংখ্যাটো চোৱা ইয়াত হাজাৰৰ ঘৰত দিয়া আছে 1 গতিকে লিখিব লাগিব 1000 1 হত আকাৰে হা বৰ্গীয় যত আকাৰে যা ৰ 1000 তাৰ পিছতে দিয়া আছে শতকৰ ঘৰত 9 দিয়া থাকিলে শতকৰ ঘৰত 9 আছে গতিকে হ'ব 900 আৰু একেবাৰে শেষত চোৱা দিয়া আছে 30 দিব 30 গতিকে হ'ব 1930 1930 ইয়াৰ পিছৰ সংখ্যাটো ইয়াত দিয়া আছে হাজাৰ ঘৰত দিয়া আছে 2 গতিকে আমি লিখিব লাগিব 2000 হত আকাৰে হা বৰ্গীয় যত আকাৰে যা ৰ 2000 শতকৰ ঘৰত 0 আছে গতিকে আমি 0 হ নিলিখো শতকৰ ঘৰত আমি একো লিখিব নালাগে শেষত দিয়া আছে 1 8 18 গতিকে আমি একেবাৰে শেষত লিখিম ৰ 2018 ইয়াৰ পিছৰ সংখ্যাটো চোৱা হাজাৰৰ ঘৰত দিয়া আছে 2 গতিকে আমি লিখিম 2000 হত আকাৰে হা বৰ্গীয় যত আকাৰে যা ৰ 2000 শতকৰ ঘৰত দিয়া আছে 4 গতিকে আমি লিখিব লাগিব 400 প্ৰথম ছত আকাৰে সা ৰ হস্যকাৰে ৰি তালবীয় হ 400 1 2 3 13 2413 তাৰ পিছৰ সংখ্যাটো চোৱা ইয়াত হাজাৰৰ ঘৰত দিয়া আছে 8 গতিকে এবাৰ আমি লিখিব লাগিব 8000 হাজাৰৰ ঘৰত 8 আছে সংখ্যাটো হ'ব 8000 শতকৰ ঘৰত আছে 8 গতিকে লিখিব লাগিব 800 8800 তাৰ পিছত চোৱা কি আছে 4 8 টোৱে দিব 840 লিখিব লাগিব 840 প্ৰথম ছ ললাই লত হস্যকাৰে লি তালবীয় হ তেতিয়া হলে হ'ব সংখ্যাটো হ'ব 8848 এবাৰ আমি চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো এই প্ৰশ্নত কি দিছে চোৱা স্থানীয় মানত ভাঙি লিখা আৰু মণিহালত ভৰোৱা আমি এই সংখ্যাবোৰ স্থানীয় মানত ভাঙি দেখুৱাব লাগিব প্ৰথমে চাম আমি মণিহালত ভৰাই লওঁ তেতিয়া আমাৰ অংকটো কৰিবলৈ সহজ হ'ব এতিয়া চোৱা আমি প্ৰথমে চাব লাগিব একক দহক আৰু শতকৰ ঘৰবোৰ এককটো হয় এইটো একক ঘৰত 5 আছে গতিকে মণিহালত আমি একৰ ঘৰত বহাব লাগিব 5টা মণি 1 2 3 4 5
এককৰ ঘৰত আহিব 5টা মণি দশকৰ ঘৰত শূন্য আছে গতিকে দশকৰ ঘৰত আমি কোনো মণি ভৰাব নালাগে শতকৰ ঘৰত আছে 2 শতকৰ ঘৰত আমি মণি আঁকিব লাগিব দুটা এটা দুটা মণিহালত ভৰা হৈ গ'ল এবাৰ আমি স্থানীয় মানত লিখিম আমি দেখিলো যে শতকৰ ঘৰত কিমান আছে 2 আছে গতিকে আমি লিখিব লাগিব 200 200 2 শতক গতিকে আমি লিখিম 2 শতক যোগ দশকৰ ঘৰত শূন্য আছে গতিকে আমি লিখিব লাগিব 0 দশক দশকৰ ঘৰত শূন্য আছে আমি লিখিম 0 দশক যোগ এককৰ ঘৰত আছে 5 আমি লিখিব লাগিব 5 একক এ ক ক 5 একক বি নম্বৰটো চোৱা ইয়াত দিয়া আছে 911 এককৰ ঘৰত আছে 1 গতিকে এককৰ ঘৰত আমি দিব লাগিব মণি আঁকিব লাগিব এটা দশকৰ ঘৰত আছে 1 দশকৰ ঘৰত মণি আঁকিব লাগিব এটা আৰু শতকৰ ঘৰত আছে 9 শতকৰ ঘৰত মণি আঁকিব লাগিব 9টা 1 2 3 4 5 6 7 8 9 শতকৰ ঘৰত আমি মণি আঁকিলো 9টা তেতিয়াহ'লে এবাৰ আমি স্থানীয় মানত ভাঙি লিখো স্থানীয় মানত ভাঙিলে প্ৰথমে লিখিম শতকৰ ঘৰটো শতকৰ ঘৰত 9 আছে গতিকে আমি লিখিব লাগিব 9 শতক তালবীয় হ দন্তীয় ত ক 9 শতক যোগ দশকৰ ঘৰত আছে 1 গতিকে লিখিব লাগিব 1 দশক দন্তীয় দ হ ক 1 দশক যোগ এককৰ ঘৰত আছে 1 গতিকে আমি লিখিম 1 একক স্থানীয় মানত আমি এনেকৈ ভাঙিব লাগিব ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 1234 এতিয়া আমি প্ৰথমে আৰম্ভ কৰিম এককৰ ঘৰত আহিব 4টা মণি লিখিম 1 2 3 4 দশকৰ ঘৰত আছে 3 দশকৰ ঘৰত আমি লিখিব লাগিব 3টা মণি 1 2 3 শতকৰ ঘৰত আছে 2 শতকৰ ঘৰত আমি আঁকিব লাগিব দুটা মণি আৰু হাজাৰ ঘৰত আছে 1 গতিকে হাজাৰ ঘৰত আমি আঁকিব লাগিব মাত্ৰ এটা মণি তেতিয়াহ'লে আমি সংখ্যাটো লিখিলে পাম 1000 1000 শতকাৰে হা বৰ্গীয় জতকাৰে যা ৰ 1000 যোগ শতকৰ ঘৰত আছে 2 গতিকে লিখিব লাগিব 2 শতক তালবীয় হ দন্তীয় ত ক 2 শতক যোগ দশকৰ ঘৰত আছে 3 আমি লিখিম 3 দশক দন্তীয় দ হ ক দশক যোগ এককৰ ঘৰত আছে 4টা মণি গতিকে আমি লিখিম 4 একক 4 একক ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকৈ বাকি যিকেইটা অংক দিয়া আছে তোমালোকে সেই অংককেইটা তোমালোকে মণিহালত ভৰাবা আৰু লগতে স্থানীয় মানত ভাঙি তোমালোকে নিজে কৰিবা এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নকেইটা এবাৰকো কি দিয়া আছে চোৱা এই প্ৰশ্নটা আকৌ মণিহালত ভৰাই থোৱা আছে আমি মাত্ৰ সংখ্যাবোৰ লিখিব লাগে আমি মণিহালডাল চাই লওঁ আহা এককৰ ঘৰত চোৱা এককৰ ঘৰত আছে দুটা মণি এটা দুটা মণি দিয়া আছে গতিকে এককৰ ঘৰত লিখিব লাগিব 2 তাৰপিছত চোৱা দশকৰ ঘৰত আছে এটা মণি দশকৰ ঘৰত আমি লিখিম 1 শতকৰ ঘৰত কেইটা আছে চাওঁ 1 2 3 4টা দিয়া আছে শতকৰ ঘৰত লিখিব লাগিব 4 হাজাৰৰ ঘৰত কোনো মণি দিয়া নাই গতিকে হাজাৰ ঘৰত লিখি থম আমি 0 এতিয়া আমি সংখ্যাটো কি হয় লিখিব লাগিব সংখ্যাটো যদি লিখো কি হ'ব চোৱা শতকৰ ঘৰত আহিলে 4 দশকৰ ঘৰত আহিলে 1 আৰু এককৰ ঘৰত আহিব 2 তেতিয়াহ'লে সংখ্যাটো হ'ব 412 আমি ইয়াত আখৰে লিখি দিব লাগিব আখৰে আমি লিখিব লাগিব 412 আমি লিখিম প্ৰথম ছটাকাৰে সা ৰথসিকেৰে ৰি তালবীয় হ 412 বটাকাৰে বা ৰ 412 বি নম্বৰটো চাওঁ আহা ইয়াত চোৱা এককৰ ঘৰত দিয়া আছে দুটা মণি গতিকে এককৰ ঘৰত আমি লিখিব লাগিব 2 এবাৰ আমি চাম দশকৰ ঘৰত আছে এটা দুটা তিনিটা চাৰিটা গতিকে দশকৰ ঘৰত লিখিব লাগিব 4 শতকৰ ঘৰত দিয়া আছে 2 দুটা মণি দিয়া আছে শতকৰ ঘৰত লিখিম আমি 2 আৰু হাজাৰৰ ঘৰত দিয়া আছে এটা মণি গতিকে হাজাৰ ঘৰত লিখিম 1 তেতিয়াহ'লে সংখ্যাটো হ'ব 1000 আমি লিখিব লাগিব 1000 শতকৰ ঘৰত আছে 2 গতিকে হ'ব 200 এই সংখ্যাটো হ'ব 4 2 দিব 42 আমি লিখিব লাগিব 1242 বহুত হসিকাৰে বি অন্তঃস্থকে আ ললাই লট হসিকাৰে লি তালবীয় হ 42 এবাৰ আমি ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা ইয়াত এককৰ ঘৰত কোনো সংখ্যা দিয়া নাই কোনো মণি দিয়া নাই গতিকে এককৰ ঘৰত আহিব 0 এবাৰ চাম দশকৰ ঘৰটো এককৰ ঘৰত আহিব 0
আমি বগা কলমে লিখি দিছোঁ 0 দশকৰ ঘৰত দিয়া আছে দুটা মণি দশকৰ ঘৰত লিখিম আমি 2 শতকৰ ঘৰত দিয়া আছে 1 2 3 4টা গতিকে শতকৰ ঘৰত লিখিম আমি 4 হাজাৰৰ ঘৰত দিয়া আছে 1 2 3 4 5টা মণি গতিকে হাজাৰৰ ঘৰত লিখিম আমি 5 সংখ্যাটো কি হ'ব চোৱাচোন হাজাৰৰ ঘৰত আছে 5 গতিকে হ'ব 5000 আমি লিখিব লাগিব 5000 পদ আকাৰে পা ওপৰ চন্দ্ৰবিন্দু প্ৰথম ছ 5000 হত আকাৰে হা বৰ্গীয় জ আকাৰে যা ৰ 5400 শতকৰ ঘৰত 4 আছে গতিকে আমি লিখিব লাগিব 400 20 হ'ব 20 আমি লিখিম বৰ্গীয় বি তাল বিয়া হয় তেতিয়াহলে সংখ্যাটো হ'ব 5420 এবাৰ চাওঁ আহা ডি নম্বৰটো ডি নম্বৰত চোৱা এককৰ ঘৰত কেইটা মণি আছে 1 2 3 4 5 6টা আছে গতিকে এককৰ ঘৰত লিখিব লাগিব আমি 6টা আছে গতিকে এককৰ ঘৰত লিখিব লাগিব 6 দশকৰ ঘৰত দিয়া আছে এটা দুটা তিনটা মণি দশকৰ ঘৰত লিখিম আমি 3 শতকৰ ঘৰত আহিব এটা মণি না শতকৰ ঘৰত লিখিম আমি 0 হাজাৰৰ ঘৰত আছে এটা গতিকে লিখিম 1 তেতিয়াহলে সংখ্যাটো হাজাৰৰ ঘৰত আছে 1 গতিকে প্ৰথমে লিখিব লাগিব আমি 1000 লিখিম 1000 শতকৰ ঘৰত কোনো সংখ্যা নাই গতিকে শতকৰ ঘৰটো খালিকে থাকিব 1000 3 6 দিব 36 আমি লিখিব লাগিব 36 1036 ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি চাওঁ হা ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত কৈছে কমা দি লিখা আৰু বহলাই লিখা আমি সংখ্যাবোৰ প্ৰথমে কমা দি লিখিব লাগিব এতিয়া চোৱা ইয়াত আমাক দিয়া আছে 1111 প্ৰথম সংখ্যাটো লিখি লওঁ ইয়াতে 1 দিয়া আছে 4টা 1 1 মুঠতে 4টা দিয়া আছে আমি কমা কেনেকৈ দিব লাগে সেইটো চাই লওঁ আহা তোমালোকে কমা দিবা হাজাৰৰ যেতিয়া অংকটো পাবা তেতিয়া তোমালোকে কমাটো ল'বা হিচাপ কৰি চাম একক দহক শতক হাজাৰ হাজাৰৰ ঘৰ পোৱাৰ আগত তোমালোকে এটা কমা দিবা এনেকৈয়ে কমা দি লিখা হয় তেতিয়াহলে কি হ'ব চোৱা একক দহক শতক শতকটো পাৰ হৈ আমি কমাটো ইয়াতে দিব লাগিব তাৰ পিছৰ সংখ্যাটো চাওঁ আহা 2 4 5 0 হিচাপ কৰি চাওঁ একক দহক শতক শতকৰ ঘৰ পাই আমি কমা দিব লাগিব ইয়াৰ পিছৰ সংখ্যাটো 1 0 9 8 1 এটোৱে কি আমি শতকৰ ঘৰ পাৰ হৈয়ে হাজাৰৰ ঘৰ পোৱাৰ আগত কমা দিব লাগিব একক দহক শতকৰ ঘৰ পাৰ হলো ইয়াতে আমি কমা দিম পিছৰ সংখ্যাটো দিয়া আছে 5 5 6 5 2 এটো আমি একে ধৰণে কৰিম একক দহক শতক শতকৰ ঘৰ পাৰ হৈ আমি ইয়াতে কমা দিম ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 7 5 9 0 2 ইয়াতো আমি শতকৰ ঘৰটোলৈকে হিচাপ কৰি কমা দিব লাগিব একক দহক শতক ইয়াতে আমি কমা দিম ইয়াৰ পিছৰ সংখ্যাটো হ'ব 8 6 7 1 2 ইয়াতো আমি একক দহক শতকৰ ঘৰ পাৰ হৈ ইয়াতে কমা দিম তাৰ পিছৰ সংখ্যাটো দিয়া আছে 9 8 9 1 0 ইয়াতো আমি শতকৰ ঘৰ পাৰ হৈ কমা দিব লাগিব এতিয়া আমি সংখ্যাবোৰ বহলাই লিখিম ইয়াত চোৱা দিয়া আছে আমাক 1000 আমি পাই আছো 1000 গতিকে বহলাই লিখিলে প্ৰথমে আহিব 1000 1000 যোগ একটো আমি বহলাই লিখিলো তাৰপা এটোৱে দিব 100 লিখিব লাগিব যোগ 100 যোগ 10 যোগ 1 এবাৰ আমি লিখিম ইয়াৰ পিছৰ সংখ্যাটো ইয়াত চোৱা হাজাৰত আছে 2 গতিকে প্ৰথমে আমি লিখিম 2000 2000 যোগ শতকৰ ঘৰত আহিব 4 লিখিব লাগিব 400 যোগ দহকৰ ঘৰত আছে 5 5 10 5 10 50 যোগ এককৰ ঘৰত আছে 0 0 একক মানে হ'ব 0 ইয়াৰ পিছৰ সংখ্যাটোত চোৱা কি দিয়া আছে 10000 গতিকে প্ৰথমে লিখিম আমি 10 প্ৰথমে আমি লিখিব লাগিব 10 10,000 0 দিব লাগিব 3টা যোগ এবাৰ চাওঁ আমি শতকৰ ঘৰত আছে 9 9 থকাৰ কাৰণে শতকৰ ঘৰত 9 থকাৰ কাৰণে হ'ব 900 আমি লিখিম 900 যোগ দহকৰ ঘৰত আছে 8 গতিকে হ'ব 8 10 হ'ব 80 যোগ 1 ইয়াৰ পিছৰ সংখ্যাটো আমি চাওঁ ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 55000 ইয়াত চাওঁ একক দহক শতক হাজাৰ অযুত 5টো অযুতৰ ঘৰত আহিলে গতিকে আমি লিখিব লাগিব 5 0 0 0 0 তেতিয়াহ'লে পালো আমি 50000 তাৰ পাছত আহিব 5000 যোগ 5000 5 0 0 0 5000 যোগ শতকৰ ঘৰত আহিব 6 গতিকে আমি লিখিব লাগিব 6 শতক হলে হ'ব 600 যোগ 5 10 হলে হ'ব 50 যোগ 2 ইয়াৰ পিছৰ সংখ্যাটো লিখো এইটো সংখ্যা হ'ব প্ৰথমে 70000
বাকিবোৰ সব শূন্য শূন্য বুলি ভাবা তেতিয়াহ'লে হ'ব 70000 গতিকে লিখিম 70000 70000 যোগ 5 আছে শতকৰ ঘৰত হাজাৰ ঘৰত 5 আছে গতিকে লিখিম আমি 5000 যোগ শতকৰ ঘৰত আছে 9 হ'ব 900 যোগ 0 যোগ 2 ইয়াৰ পিছৰ সংখ্যাটো চাওঁ ইয়াত দিয়া আছে 86 হয়নে চোৱা এটো 86000 আছে গতিকে আমি প্ৰথমে লিখি আমি 80000 প্ৰথমে লিখিব লাগিব 80000 যোগ তাৰ পাছত আহিব 6000 যোগ শতকৰ ঘৰত 8 আছে গতিকে লিখিব লাগিব 700 যোগ 10 যোগ 2 ছাত্ৰ ছাত্ৰীসকল তোমালোকে একেবাৰে যেটো হেখৰ অংক আছে তোমালোকে এটো নিজে কৰিবাচোন বহলাই লিখিবা তোমালোকে এটো এই নিয়মতে বহলাই লিখিবা তোমালোকে লিখিব পাৰিবা বুলি মই ভাবিছো তাৰ পিছতো চাওঁ আহা 10 নম্বৰটো এই প্ৰশ্নটো চোৱা এই প্ৰশ্ন আকৌ কি দিছে বহলাই লিখা আছে আমি সংখ্যাটো সংক্ষিপ্ত ৰূপত লিখিব লাগে চমুকৈ লিখিলে কি হ'ব ইয়াত চোৱা 880 আৰু 9 তেতিয়াহলে কি হ'ব সংখ্যাটো হ'ব 889 889 ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা ইয়াত দিয়া আছে 2220 আৰু 2 2000 হাজাৰ ঘৰত আহিব 2 200 222 তেতিয়াহলে হ'ব 2222 ইয়াৰ পিছৰ সংখ্যাটো চোৱা 630 আৰু 1 যোগ কৰিলে হ'ব 631 ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা ইয়াত দিয়া আছে 10000 6000 540 আৰু 3 10000 আৰু 6000 লগ লগালে হ'ব 16000 গতিকে হাজাৰ ঘৰলৈ যাব 16 543 এইকেইটা দিব 543 আমি লিখিব লাগিব 543 ইয়াৰ পিছৰ সংখ্যাটো চোৱা 30000 00 60 আৰু 7 তেতিয়াহলে সংখ্যাটো হ'ব 30067 আমি লিখিব লাগিব 30000 আমি লিখিম 30000 তাৰ পৰা আহিব চোৱা একেবাৰে শেষত 67 ইয়াতে শূন্যটা দি আমি লিখিম 67 তেতিয়াহলে সংখ্যাটো হ'ব 30067 এবাৰ আমি চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত দিয়া আছে সংখ্যাত লিখোৱা আখৰে লিখা আছে আমি সংখ্যাত লিখিব লাগে প্ৰথম সংখ্যাটো চোৱা দিয়া আছে 9805 গতিকে আমি যদি লিখো হ'ব 9805 এটো হ'ব 9805 পিছৰ সংখ্যাটো দিয়া আছে 15709 প্ৰথমে লিখিম আমি 15000 আহিব তাতে আছে 700 শতকৰ ঘৰত আহিব 7 একেবাৰে শেষত আছে 9 তেতিয়াহলে সংখ্যাটো হ'ব 15709 ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 35092 প্ৰথমে লিখিব লাগিব 35 হাজাৰ ঘৰত 35 আহিলে আৰু শেষত আছে 92 শতকৰ ঘৰত কোনো সংখ্যা নাই গতিকে শূন্যটা বহাই লবা আৰু শেষত লিখিব লাগিব 92 9 2 ডি নম্বৰটো দিয়া আছে 69600 69 লিখিম 6 9 69 আৰু শতকৰ ঘৰত দিয়া আছে 600 গতিকে শতকৰ ঘৰত আহিব 6 আৰু বাকি কেইটা আহিব 00 ইয়াৰ পিছতো দিয়া আছে 2002 হাজাৰ ঘৰত লিখিম আমি 2 শতকৰ ঘৰত 0 আহিব আৰু দশকৰ ঘৰটো আহিব 0 আৰু একেবাৰে শেষত থাকিব 2 এই সংখ্যাটো হ'ব 2002 এবাৰ চাম ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে আখৰেৰে লিখা আখৰে লিখিব দিছে প্ৰথম সংখ্যাটো চোৱা দিয়া আছে 15907 আমি লিখিব লাগিব 15000 হাজাৰটো প্ৰথম লিখি লম 15 প্ৰথমে লিখিম 15 তাৰ পিছত আহিব হাজাৰ হত আকাৰে হা বৰ্গীয় জত আকাৰে যা ৰ 15000 তাৰ পৰা আছে 900 আমি লিখিম 900 আৰু আছে 7 15907 এবাৰ চাম ইয়াৰ পিছৰ সংখ্যাটো ইয়াত কি দি আছে চোৱা হাজাৰৰ ঘৰত আছে 29 গতিকে আমি প্ৰথমে লিখিম 29000 আমি লিখিব লাগিব 29000 আৰু একেবাৰে শেষত কি আছে চোৱা শতকৰ ঘৰটো নাই আৰু দশকৰ ঘৰটো নাই একেবাৰে শেষত 8 দিয়া আছে গতিকে লিখিম 29008 আ মধ্যত 8 ইয়াৰ পিছৰটো চাওঁ দিয়া আছে 61507 আমি লিখিব লাগিব 61 এ মধ্যক ক্ষয় স্থিত হস্যিকাৰে স্থি 61000 হাজাৰ ঘৰত আছে 61 আমি লিখিলো 61000 শতকৰ ঘৰত আছে 5 গতিকে আমি লিখিব লাগিব 500 পদ আকাৰে পা প্ৰচণ্ড বিন্দু প্ৰথম ছ তালবিহ 507 61507 এবাৰ চাম ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 70 আমি লিখিব লাগিব 70 দন্তীয় হ ততাত্তৰ 70000 হত আকাৰে হা বৰ্গীয় জত আকাৰে যা ৰ 70000
শতকৰ ঘৰত কোনো সংখ্যা নাই গতিকে শতকৰ ঘৰত নাহে একেবাৰে শেষত আছে 91 আমি লিখিব লাগিব 91 এ কটকাৰে কা দন্ত্য ন ববাব্য তাত ঐকা 91 ইয়াৰ পিছৰটো দিয়া আছে 9 2 92 92,000 প্ৰথমে 92 লিখি লম বটসকে বি ৰটকে ৰা দন্ত্য ন ববাব্যত ঐকাৰে বৈ 92,000 শতকাৰে হা বৰ্গীয় জটকাৰে যা আৰু 92,900 শতকৰ ঘৰত 9 আছে 900 হ'ব তাৰ পাছতে দিয়া আছে 90 টো দিব 90 তেতিয়াহলে সংখ্যাটো হ'ব 92,990 এবাৰ চাম ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত সজাও আহা আমি সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ একাধিক্ৰমে লিখিব লাগিব এতিয়া চোৱা ইয়াত যিকিটা সংখ্যা দিয়া আছে আমি ইয়াত থকা প্ৰথমে একেবাৰে সৰু সংখ্যাটো বিচাৰিব লাগিব প্ৰথমে আমি তিনটাকৈ অংক দেখিছো গতিকে শতকৰ ঘৰটো চাব লাগিব এটো হয় 700 এটো হয় 700 এটো হয় 600 এটো হয় 900 ইয়াৰ পৰা চালে আমি দেখিলো এই সংখ্যাটো একেবাৰে সৰু হয় কাৰণ 600 আছে 600তকৈ 700 আৰু 900 সংখ্যাবোৰ ডাঙৰ হয় গতিকে একেবাৰে সৰু সংখ্যাটো হ'ব 690 গতিকে প্ৰথম ঘৰত লিখিম আমি 690 সংখ্যাটো আমাৰ লিখা হৈ গ'ল এবাৰ বাকি তিনটা সংখ্যাত চাম এই বাকি তিনটা সংখ্যাৰ পৰা আমি একেবাৰে সৰুটো বিচাৰিব লাগে এটো আছে 900 একিটা আছে 700 গতিকে এই দুটা সংখ্যাই 900তকৈ সৰু হ'ব এটো দিয়া আছে 723 এটো দিয়া আছে 732 এই দুটা সংখ্যাৰ ভিতৰত 723 সংখ্যাটো সৰু গতিকে ইয়াত আমি লিখিম 723 তাৰ পিছতে আহিব 732 সংখ্যাটো আমি লিখিম 732 আৰু একেবাৰে শেষৰ সংখ্যাটো বাৰতকৈ ডাঙৰ সংখ্যাটো হ'ব 960 গতিকে একেবাৰে শেষৰ ঘৰটো লিখিম আমি 960 এবাৰ চাম বি নম্বৰ প্ৰশ্নটো আমি প্ৰথমে ইয়াতে হাজাৰৰ ঘৰবোৰ চাম হাজাৰৰ ঘৰত কি আছে চোৱা ইয়াতে 2 আৰু 2 3 আৰু 3 একিটা হয় 3000 সংখ্যা এটো হৈছে 2000 সংখ্যা একেবাৰে সৰু সংখ্যাটো হ'ব 2000 সংখ্যা কেইটা গতিকে আমি এই দুটা সংখ্যাৰ পৰা আমি সৰুটো বিচাৰিব লাগিব ইয়াত চোৱা কি দিয়া আছে 2823 ইয়াতো দিয়া আছে 2832 2800 দুইটাতে মিলি আছে গতিকে আমি 23 আৰু 32 টো তুলনা কৰিব লাগিব 2823 টো একেবাৰে সৰু হয় গতিকে প্ৰথম ঘৰত লিখিম আমি 2823 এই সংখ্যাটো লিখা হৈ গ'ল তাৰ পিছত আহিব 2832 আমি লিখিম 2832 ইয়াৰ পিছৰ সংখ্যা দুটা দিয়া আছে 3200 এটো দিয়া আছে 3200 ইয়াত হয় 3282 ইয়াত হয় 3228 ইয়াৰে একেবাৰে সৰুটো হ'ব 3228 টো আমি লিখিম 3228 আৰু একেবাৰে ডাঙৰ সংখ্যাটো হ'ব 3282 ইয়াৰ পিছৰ সংখ্যা কিটা চাওঁ প্ৰথম আমি ইয়াতে হাজাৰ কিটা চাব লাগিব 69000 96000 69000 আৰু এটো 96000 আৰু এটো হৈছে 69000 হাজাৰ কিটা ভিতৰত আমি যিকিটা 69 আছে একিটা সৰু হ'ব গতিকে আমি 69 থকা কিটা চাব লাগিব এই সংখ্যাটো হয় 69200 এই সংখ্যাটো হয় 69002 গতিকে একেবাৰে সৰু সংখ্যাটো হ'ব 69002 সংখ্যাটো গতিকে প্ৰথমে সৰু সংখ্যাটো লিখিলে পাম আমি 69002 তাৰ পাছৰটো হ'ব 69002 এবাৰ আমি চাম 96000 টো 96200 96002 এতিয়া এই দুটাৰ ভিতৰত সৰুটো হ'ব 96002 সংখ্যাটো গতিকে আমি লিখিম 96002 আৰু একেবাৰে ডাঙৰ সংখ্যাটো হ'ব 96200 আৰু পিছৰ সংখ্যাটো লিখিব লাগিব আমি 96200 আমি লিখিম 96200 একেবাৰে শেষৰ সংখ্যাটো চাওঁ আহা 68000 68000 68000 68000 আটাইকেইটাতে 68000 মিলি দিয়া আছে গতিকে এটা সমান হয় আমি এবাৰ চাব লাগিব শতকৰ ঘৰটো চাম শতকৰ ঘৰত ইয়াত দিয়া আছে 600 200 600 আৰু 200 গতিকে আমি ইয়াত যদি চাওঁ আমি 200 সংখ্যা কেইটা সৰু হ'ব গতিকে আমি এইটো সংখ্যা আৰু এইটো সংখ্যা প্ৰথমে তুলনা কৰিম এইটো হয় 68256 এইটো হয় 68265 200 টো দুটাতে মিলি আছে 56 আৰু 65 ইয়াৰে কোনটো সৰু হ'ব 56 সংখ্যাটো সৰু হ'ব গতিকে আমি লিখিম 68256 তাৰ পিছতে আহিব 68265 আমি লিখিব লাগিব 68265 আমাৰ একেটা সংখ্যা হৈ গ'ল এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যা কেইটা দিয়া আছে 68625 আৰু 68652 ইয়াত দিয়া আছে 25 ইয়াত দিয়া আছে 52 25 সংখ্যাটো সৰু হয় গতিকে ইয়াৰ পিছৰ সংখ্যাটো আহিব 68625 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব তেতিয়াহ'লে এই সংখ্যাটো আমি লিখিব লাগিব 68652 এবাৰ আমি চাম ইয়াৰ
পিছৰ প্ৰশ্নটো ইয়াত আকৌ কি কৰিব লাগে ইয়াত আমি সংখ্যাবোৰ ডাঙৰৰ পৰা সৰুলৈ সজাব লাগিব ইয়াত আমি চাওঁ আহা এটো দিয়া আছে 5000 2000 6000 আৰু 3000 আটাইতকৈ ডাঙৰ সংখ্যাটো চাওঁ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 6000 লগা সংখ্যাটো গতিকে প্ৰথম ঘৰটোত আহিব 6325 আৰু ইয়াৰ পিছৰ সংখ্যাটো আহিব 5000 লগা সংখ্যাটো লিখিম 5236 তাৰ পাছতে আহিব 3000 লগা সংখ্যাটো তেতিয়া হলে হ'ব 3652 আৰু একেবাৰে সৰু সংখ্যাটো হ'ব 2365 এবাৰ আমি চাম বি নম্বৰ প্ৰশ্নটো ইয়াত দিয়া আছে 69000 96000 এটো দিয়া আছে 69000 এটো দিয়া আছে 96000 একেবাৰে ডাঙৰ সংখ্যাটো হ'ব 96000 লগা কিটা ইয়াত আছে 96302 ইয়াত আছে 96320 গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব এই সংখ্যাটো আমি লিখিম 96320 এই সংখ্যাটো লিখা হৈ গ'ল এবাৰ আমি পাম এই সংখ্যাটো আমি লিখিব লাগিব 96302 এবাৰ চাম 69000 লগা কিটা 69000 লগা কিটাৰ ভিতৰত এই সংখ্যাটো হ'ব ইয়াৰ পিছত 69302 আমি লিখিব লাগিব 69302 আৰু একেবাৰে শেষত আহিব 69203 সংখ্যাটো সি নম্বৰটো চাওঁ 75000 দিয়া আছে এটো দিয়া আছে 69000 আৰু 69000 আটাইতকৈ ডাঙৰটো হ'ব 75000 লগা কিটা 75695 গতিকে এই সংখ্যাটো আটাইতকৈ ডাঙৰ হ'ব গতিকে এটো আমি লিখিব লাগিব প্ৰথমত 75695 তাৰ পিছতে আহিব এই সংখ্যাটো 75596 এবাৰ চাম এই দুটা সংখ্যা 69500 দিয়া আছে এটো 69700 গতিকে এটো সংখ্যা ইয়াৰ পিছতে আহিব আমি লিখিব লাগিব 69755 আৰু একেবাৰে শেষত আহিব এই সংখ্যাটো আমি লিখিব লাগিব 69575 ইয়াৰ শেষৰ প্ৰশ্ন ডি নম্বৰটো তোমালোকে এই প্ৰশ্নটো নিজে কৰিবা তোমালোকে সংখ্যাবোৰ চাবা একেবাৰে ডাঙৰ সংখ্যাটো প্ৰথমত লিখিব লাগিব তাৰ পিছত ইয়াৰ পিছৰটো একাধিক্ৰমে লিখি একেবাৰে সৰু সংখ্যাটো তোমালোকে শেষত বহুৱাব লাগিব এবাৰ আমি চাওঁ এই প্ৰশ্নটো ইয়াত আকৌ কি কৰিব লাগে আমি এই অংকবোৰ ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাবোৰ লিখিব লাগে প্ৰথমে চাওঁ আহা এই প্ৰশ্নটো ইয়াত দিয়া আছে 2 5 7 3 আৰু 1 ব্যৱহাৰ কৰি লিখিব লাগে আটাইতকৈ সৰু সংখ্যাটো আটাইতকৈ সৰু সংখ্যা লিখিবলৈ সংখ্যাবোৰৰ একেবাৰে সৰু অংকটোৰ পৰা তোমালোকে আৰম্ভ কৰিবা ইয়াত একেবাৰে সৰু সংখ্যাটো 1 হয় গতিকে প্ৰথমে লিখিবা 1 1ৰ পাছত আহিব 2 তাৰ পিছত লিখিবা 2 তাৰ পিছত আহিব 3 তাৰ পিছত আহিব 5 আৰু 7 তেতিয়া হলে হ'ব 1 2 3 5 7 তেতিয়া হলে সংখ্যাটো হ'ব 12357 হ'ব এবাৰ ডাঙৰ সংখ্যাটো লিখিবলৈ ডাঙৰ সংখ্যাটো লিখিবলৈ তোমালোকে আটাইতকৈ ডাঙৰ অংকটোৰ পৰা লিখিবলৈ আৰম্ভ কৰিবা আটাইতকৈ ডাঙৰ অংকটো হয় 7 7টো প্ৰথমে আহিব তাৰ পাছত আহিব 5 তাৰ পাছত আহিব 3 2 আৰু 1 সংখ্যাটো হ'ব 75321 বি নম্বৰটো ইয়াত লিখিব লাগিব আটাইতকৈ সৰু সংখ্যাটো লিখিবলৈ আমি একেবাৰে সৰু অংকটোৰ পৰা আৰম্ভ কৰিব লাগে কিন্তু ইয়াত চোৱা একেবাৰে সৰু অংকটো হয় 0 কিন্তু 0ৰে এটা সংখ্যা আৰম্ভ নহয় গতিকে 0টো বাদ দি তোমালোকে বাকি কিটাত চাবা বাকি কিটাৰ একেবাৰে সৰুটো কি হয় 2 হয় গতিকে প্ৰথমে লিখি লবা 2 তাৰ পাছত কি কৰিবা 2টো লিখাৰ পাছতে 0টো লিখি দিবা 0টো লিখা নাছিল নহয় 0টো লিখি দিম 2 আৰু 0টো লিখা হৈ গ'ল তাৰ পাছত বাকি কিটা তোমালোকে সৰু পৰা ডাঙৰলৈ লিখি গৈ থাকিবা 2 আৰু 0টো বাদ দিলে তাৰ পিছত সৰুটো কি আহিব বাৰু 4 আহিব গতিকে লিখিম 4 তাৰ পিছত আহিব 6 আৰু একেবাৰে শেষত আহিব 7 আৰু ডাঙৰ সংখ্যাটো লিখিবলৈ তোমালোকে একেবাৰে ডাঙৰ সংখ্যাটোৰ পৰা সৰুটোলৈ লিখি গৈ থাকিবা আটাইতকৈ ডাঙৰটো হয় 7 তাৰ পাছত হ'ব 4 তাৰ পাছত আহিব 6 আহিব তাৰ পাছত আহিব 4 তাৰ পিছতে 2 আৰু একেবাৰে শেষত আহিব 0 সংখ্যাটো হ'ব 76420 এই সংখ্যাটোৰ কাৰণে সৰুটো লিখিবৰ কাৰণে এই অংককেইটা লৈ সৰু লিখিবৰ কাৰণে একেবাৰে সৰু অংকটোৰ পৰা লিখিবলৈ আৰম্ভ কৰিবা একেবাৰে সৰুটো কি হয় 1 তাৰ পাছত আহিব 2 3 4 আৰু 6 আটাইতকৈ ডাঙৰটো লিখিবলৈ ডাঙৰটোৰ পৰা আৰম্ভ কৰিবা 6 4 3 2 1 তেতিয়া হলে ডাঙৰ সংখ্যাটো হ'ব 64321 ডি নম্বৰটো একেবাৰে শেষৰটো চাওঁ সৰু সংখ্যাটো লিখিবলৈ একেবাৰে সৰু অংকটোৰ পৰা আৰম্ভ কৰিবা একেবাৰে সৰুটো হয় 1 তাৰ পিছত আহিব 2 তাৰ পিছত আহিব 5 তাৰ পিছত আহিব 8 তাৰ পিছত আহিব 9 সৰু সংখ্যাটো লিখিবলৈ সৰু অংকটোৰ পৰা আৰম্ভ কৰিবা আৰু ডাঙৰ সংখ্যাটো লিখিবলৈ ডাঙৰ অংকটোৰ পৰা আৰম্ভ কৰিবা ডাঙৰটো হ'ব 9 8 5 2 1 তেতিয়া হলে সংখ্যাটো হ'ব 98521 এবাৰ চাওঁ
এই প্ৰশ্নকেইটা ইয়াত আকৌ আস্তনা যিকেইটা অংক দিয়া আছে আমি অংকবোৰৰ স্থানীয় মানবোৰ লিখিব লাগে ইয়াত আস্তনা আছে 4 সংখ্যাটোত আস্তনা আছে আমি হিসাব কৰি চাওঁ একক দশক শতক হাজাৰ 4টো আছে হাজাৰৰ ঘৰত গতিকে ইয়াৰ স্থানীয় মানটো হ'ব 4000 আমি লিখিব লাগিব 4000 ইয়াৰ পিছৰ সংখ্যাটো একক দশক শতক হাজাৰ শূন্যটো আছে হাজাৰৰ ঘৰত গতিকে হ'ব 0,000 স্থানীয় মানটো হ'ব 0,000 তাৰ পাছতো চোৱা 9 সংখ্যাটো হিসাব কৰো একক দশক শতক হাজাৰ অযুত তেতিয়াহলে সংখ্যাটো হ'ব 9 অযুত আমি লিখিব লাগিব 9 অযুত আমি লিখিম 9 অযুত ইয়াৰ পিছতো চাওঁ আহা একক দশক শতক হাজাৰ অযুত 8টো আছে অযুতৰ ঘৰত আমি লিখিম 8 অযুত ইয়াৰ পিছতো চাওঁ 2 অংকটোত আস্তনা আছে একক দশক শতকৰ ঘৰত আছে গতিকে লিখিব লাগিব 2 শতক তাৰ পিছতো চোৱা 2 সংখ্যাটোত দিয়া আছে 2 অংকটোত আস্তনা আছে 2টো আছে এককৰ ঘৰত আমি লিখিব লাগিব 2 একক ইয়াৰ পিছৰ প্ৰশ্নকেইটা চাওঁ আহা ইয়াত দিয়া আছে সংখ্যাবোৰ তুলনা কৰি আমি এই চিহ্নকেইটা ব্যৱহাৰ কৰিব লাগে এইটো চিহ্ন নহলে বা সমান চিহ্ন ব্যৱহাৰ কৰিব লাগে এই চিহ্নৰ নিয়মটো এবাৰ আমি বুজি লওঁ আমি কি কৰিব লাগে এই চিহ্নবোৰ দিবলৈ যিফালে ডাঙৰ সংখ্যাটো থাকে মন কৰিবা ডাঙৰ সংখ্যাটো যিফালে থাকে সেইফালে তোমালকে এই আঁচডালৰ বহল চিহ্নটো দি দিবা ডাঙৰ সংখ্যাটো যদি এইফালে থাকে তেতিয়াহলে তোমালকে এনেকৈ দিবা যদি এইফালে থাকে ডাঙৰ চিহ্নটো তোমালকে এনেকৈ ব্যৱহাৰ কৰিবা আৰু এনেকৈ দি আমি এই খালি ঘৰবোৰ পূৰ কৰিব লাগিব দুটা সংখ্যাৰ মাজত খালি ঘৰ দিয়া আছে পূৰ কৰিব লাগিব প্ৰথমে এই দুটা সংখ্যা চোৱা এটো দিয়া আছে 38000 এটো দিয়া আছে 48000 ডাঙৰ সংখ্যা কোনটো হ'ব 48000 সংখ্যাটো ডাঙৰ গতিকে আমি দিব লাগিব এই চিহ্নটো বি নম্বৰটো দিয়া আছে 10000 এটো দিয়া আছে 10000 এটো হয় 10040 এটো হয় 10004 ইয়াত ডাঙৰ কোনটো হ'ব 40 টো ডাঙৰ হয় গতিকে আমি আঁচডাল দিব লাগিব এনেকৈ সি নম্বৰটো ইয়াত দিয়া আছে 87 এটো দিয়া আছে 87 দুটা মিলি আছে 87000 দিয়া আছে ইয়াত দিয়া আছে 878 ইয়াত দিয়া আছে 877 গতিকে আমি এটো চাব লাগিব বাকিখিনি সম্পূৰ্ণ মিলি আছে আমি এই দুটা অংক চাম ইয়াতে চোৱা কোনটো হয় ডাঙৰ এটো ডাঙৰ হয় গতিকে আমি আঁচডাল দিব লাগিব এনেকৈ ইয়াৰ পিছৰটো দিয়া আছে 60000 60 ইয়াত দিয়া আছে 60600 ইয়াত 60 দিয়া আছে ইয়াত দিয়া আছে 600 600 টো ডাঙৰ হয় গতিকে চিহ্নডাল দিব লাগিব এনেকৈ ই নম্বৰটো ইয়াত দিয়া আছে 10243 ইয়াত দিয়া আছে 11000 11000 টো ডাঙৰ হয় গতিকে আমি দিব লাগিব এই চিহ্নটো ইয়াত দিয়া আছে 44000 ইয়াত দিয়া আছে 42000 44000 টো ডাঙৰ হয় গতিকে আঁচডাল দিব লাগিব এনেকৈ ইয়াত দিয়া আছে 32000 ইয়াতো দিয়া আছে 32000 তাৰ পিছত দিয়া আছে 98 ইয়াতো দিয়া আছে 98 দুইটা সংখ্যা তেতিয়া হলে কি হ'ব সমান হ'ব গতিকে আমি দিব লাগিব সমান চিহ্ন এই সংখ্যাটো চোৱা ইয়াত দিয়া আছে 10000 ইয়াতো দিয়া আছে 11000 10000 কৈ 11000 টো ডাঙৰ হয় গতিকে দিব লাগিব আমি এই চিহ্নডাল ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ্য আলোচনা ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনা হৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা কৰিলো নমস্কাৰ